তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ যুৱশক্তি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ, কাৰণ আমাৰ যুৱশক্তি চেনেলটোত আপোনালোকে 10,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিলে। তো আগলৈও আমাক এনেদৰে ছাপোৰ্ট কৰি যাব বুলি আমি আশা ৰাখিছোঁ। তো যিসকলে আমাৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকক আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ল'বলৈ আমি অনুৰোধ জনাইছোঁ। তো আমাৰ ভিডিঅ'বোৰ যিসকল ভিউৱাৰ্ছে আগৰ পৰা চাই আছে তেওঁলোকে জানে যে আমি ইয়াৰ আগতে ব্ৰইলাৰ মুৰ্গী আৰু কয়লাৰ মুৰ্গীৰ সম্পূৰ্ণ পালন পদ্ধতিৰ বিষয়ে আমাৰ চেনেলত ভিডিঅ' দি থৈ দিছোঁ। যিসকলে আমাৰ ভিডিঅ'বোৰ চোৱা নাই ভিডিঅ'বোৰ চাই ল'ব। তো এই ভিডিঅ'বোৰত আপোনালোকৰ বহুতে কমেণ্ট দি আছিল যে আমি এইবাৰ সোণালী মুৰ্গীৰ সম্পূৰ্ণ পালন পদ্ধতিৰ বিষয়ে ভিডিঅ' আমাৰ চেনেলটোত দিব লাগে। সেয়ে আপোনালোকৰ কমেণ্টবোৰৰ কাৰণে মই এইবাৰ সোণালী মুৰ্গী নিজে পালন কৰিছোঁ, আৰু ইয়াৰ আগতে আমি সোণালী মুৰ্গীৰ প্ৰথম দিনৰ মেনেজমেণ্ট আৰু 5 নম্বৰ দিনৰ মেনেজমেণ্ট এই দুটা ভিডিঅ' আপোনালোকক দি থৈ দিছোঁ। সেই ভিডিঅ' দুটা আপোনালোকে চাই ল'ব। আৰু মই আজিৰ ভিডিঅ'টোত সোণালী মুৰ্গীৰ 7 নম্বৰ দিনৰ পৰা 15 নম্বৰ দিনলৈ আমাৰ মেনেজমেণ্টটো আপোনালোকক জনাম। তো যিসকলে আমাৰ আগৰ ভিডিঅ' দুটা চোৱা নাই তেওঁলোকে আগৰ ভিডিঅ' দুটা চাই ল'ব। আৰু তেন্তে আহক আজি আমাৰ ভিডিঅ'টো আমি ভালদৰে আৰম্ভ কৰোঁ। তো আজি আমাৰ সোণালী মুৰ্গীৰ 15 নম্বৰ দিন, আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক মই সোণালী মুৰ্গীৰ 7 নম্বৰ দিনৰ পৰা 15 নম্বৰ দিনলৈ সম্পূৰ্ণ পালন পদ্ধতিটো ভিডিঅ' আকাৰে জনাম। তো আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ পৰা 5-6টা লাইক আশা কৰিছোঁ। আশা কৰোঁ আপোনালোকে এই 5-6টা লাইক অতি সহজেই সম্পূৰ্ণ কৰি দিব। এয়া আমাৰ সোণালী মুৰ্গীবোৰ আপোনালোকে চাব পাৰে। মই সোণালী মুৰ্গীক 5 বা 6 নম্বৰ দিনা ভেকচিন দিয়া নাই। সোণালী মুৰ্গীবোৰক 7 নম্বৰ দিনা মই ৰাণীক্ষেতৰ ভেকচিনটো দিছোঁ, আৰু সেইদিনা মই ৰাতিপুৱাৰ পৰা মুৰ্গীবোৰক পানীত কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা নাই। আৰু ভেকচিন দিয়া হোৱাৰ পিছত মই সোণালী মুৰ্গীবোৰক ৰাতি মাল্টিভিটামিন পানীৰ লগত ব্যৱহাৰ কৰিছোঁ। নেক্সট দিনাও মই সোণালী মুৰ্গীবোৰক পানীৰ লগত কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা নাই। 9 নম্বৰ দিনৰ পৰা 12 নম্বৰ দিনলৈ এই মুৰ্গীবোৰক মই পানীৰ লগত ৰাতিপুৱা এমবিপ্লেক্স আৰু কেলছিয়াম আৰু ৰাতিলৈ লিভাৰৰ ঔষধ 3 দিন ব্যৱহাৰ কৰিছোঁ। তাৰপিছত আৰু এদিন গেপছ দি মই ৰাতিপুৱা গাউটৰ ঔষধ আৰু ৰাতিলৈ কেলছিয়াম আৰু এমবিপ্লেক্স এই মুৰ্গীবোৰক পানীৰ লগত ব্যৱহাৰ কৰি আছোঁ। আৰু দানাৰ ক্ষেত্ৰত আমি সোণালী মুৰ্গীক এয়া চুগনাৰ ষ্টাৰ্টাৰ ফিডটো খুৱাই আছোঁ, যিটোৰ দাম বৰ্তমান আমাৰ ইয়াত 2250 টকা। এই আমাৰ ষ্টাৰ্টাৰ চুগনাৰ ফিডটো আমি মুৰ্গীবোৰক দি আছোঁ। এয়া আপোনালোকে দেখিছে যে মোৰ মুৰ্গীবোৰ ভালেখিনি ডাঙৰ হৈছে। আজি আমাৰ 15 নম্বৰ দিনত আমাৰ মুৰ্গীবোৰৰ চাইজবোৰ আপোনালোকে চাব পাৰে। আমি 1 নম্বৰ দিনৰ পৰা আপোনালোকক মুৰ্গীবোৰ দেখাই আছোঁ। 1 নম্বৰ দিনৰ পৰা যিসকলে আমাৰ ভিডিঅ'বোৰ চাই আছে তেওঁলোকে জানিব আমাৰ মুৰ্গীবোৰৰ চাইজটো কেনেকুৱা হৈছে। আৰু আমি এই মুৰ্গীবোৰ বিক্ৰী কৰাৰ দিনলৈ আপোনালোকক ভিডিঅ' আকাৰে ভিডিঅ' দি থাকিম। তো গৰম দিনত মুৰ্গীবোৰক আপোনালোকে পাতলকৈ ৰাখিবলৈ চেষ্টা কৰিব। তো ময়ো আপোনালোকৰ বাবে ভিডিঅ'টো বনাই মুৰ্গীবোৰক আজি আমি ঠাইটো বহলাই দিম। গৰম দিনত যাতে মুৰ্গীবোৰে ঘনকৈ থাকি ইহঁতৰ কোনো ধৰণৰ বেমাৰ আজাৰ হ'ব নোৱাৰে সেই কথাটো আপোনালোকে লক্ষ্য ৰাখিব। তো মই 14 নম্বৰ দিনৰ দিনা মুৰ্গীবোৰক IBD+ ভেকচিনটো ব্যৱহাৰ কৰিছোঁ। বজাৰত দুটা ভেকচিন পোৱা যায়, এটা IBD আৰু এটা IBD+। মই IBD+টো ব্যৱহাৰ কৰোঁ। সেইটো মোৰ ভেকচিনৰ আমাৰ পাৱাৰটো অলপ বেছি, সেইবাবে IBD বেমাৰটো মুৰ্গীবোৰক লাগিব সহজেই নোৱাৰে। সেয়ে মই IBD+ ভেকচিনটো ব্যৱহাৰ কৰিছোঁ। আৰু সিদিনাও মই কোনো ধৰণৰ ঔষধ ব্যৱহাৰ কৰা নাই, আৰু ৰাতিলৈ আমাৰ মাল্টিভিটামিন ব্যৱহাৰ কৰিছোঁ। আৰু আজি আমাৰ 15 নম্বৰ দিন। 15 নম্বৰ দিনৰ ৰাতিপুৱা মই মুৰ্গীবোৰক লিভাৰ আৰু গাউটৰ ঔষধ ব্যৱহাৰ কৰিছোঁ, আৰু ৰাতিলৈ এতিয়া মই মুৰ্গীবোৰক এমবিপ্লেক্স আৰু কেলছিয়াম ঔষধটো ব্যৱহাৰ কৰিম। তো এয়া আমাৰ মুৰ্গীবোৰ আপোনালোকে চাব পাৰে। তো মুৰ্গীৰ যিকোনো ধৰণৰ বেমাৰৰ বিষয়ে আপোনালোকে আমাৰ ভিডিঅ'টোৰ তলত কমেণ্টত জনাব। মই যিমান পাৰোঁ আপোনালোকক কমেণ্ট কৰি জনাম, আৰু কিবা যদি আপোনালোকৰ প্ৰশ্ন থাকে সেইবোৰ আপোনালোকে কমেণ্ট কৰি জনাব পাৰে। মই আপোনালোকক সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিম। তো আমাৰ নেক্সট ভিডিঅ'বোৰ চাবৰ বাবে আপোনালোকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু পুনৰবাৰ আপোনালোকক আমাৰ চেনেলটোত 10,000 ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ কৰি দিয়াৰ বাবে বহুত ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। তো ধন্যবাদ। জয় আই অসম।